শিল্পী মুক্তিযুঁজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 53 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি মুম্বাইৰ গগনা আছামিজ পিপুলছ এছ'চিয়েশ্যন আৰু গগনা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত 19 জুন দেওবাৰে ৰাভা দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে মুম্বাইৰ কৰ্মব্যস্ততাৰ বাবে এইবাৰ ৰাভা দিৱস 20 জুনৰ পৰিৱৰ্তে 19 জুনত আয়োজন কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়ায়ো এই কাৰ্যসূচীৰ বাবে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। মুম্বাইৰ লোধা একোৱা ক্লাব হাউচত বিয়লি 5 বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত সভাৰ বয়োজ্যেষ্ঠ হিচাপে বন্তি প্ৰজ্বলন কৰে সভানেত্ৰী গীতা শৰ্মা আৰু কোষাধ্যক্ষ প্ৰভাত লহ কৰে। গগনা শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত জীৱৰাজ বৰ্মনদেৱ যদিও স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰে, তেখেতৰ লিখিত শ্ৰদ্ধাঞ্জলি বাৰ্তা সভাত পাঠ কৰে লুনা শৰ্মাই। এই সভাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়োৱা হ'ল। মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু লগতে তেওঁৰ মনত অজুত প্ৰশ্ন জগিছিল, সমাজ বহুতে কোন শ্ৰমিক কৃষকসকল নহয় জানো? তেন্তে সমাজৰ জীৱনৰ প্ৰতিভাত মালিকৰ শ্ৰমিক কৃষকৰ ওপৰত শোষণৰ অৰ্থ কি? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ডক্টৰ ৰাভাই মনে প্ৰাণে কামনা কৰিছিল শোষণহীন সমাজ গঢ়িব। তেওঁৰ শ্লোগান আছিল শোষণতন্ত্ৰৰ পেলাই অন্ত গঢ়ো এক নতুন সমাজতন্ত্ৰ। বোধহয় এনে এক দৰ্শনী বিষ্ণু ৰাভা জিতেৰে শোষিত শ্ৰেণীক আহ্বান জনাইছিল। বল 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 কৃষক শক্তি দল, বনোৱা খবনীয়া আগবাঢ়ি বন্তি তোমাৰ কণ্ঠৰ ফুল নাচনৰ লয়লা, তুমি হাৰে আছা আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি ঠেকাৰ জনৰ অবিৰাম কুৰুলি সকলোৱে মুখ প্ৰশ্ন মুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। এই চৰাইয়ে গছৰ ওখ ডালত বহি কলা মাতেৰে শুই থকা জনতাক সচেতন কৰি দিয়ে আৰু এই সচেতন জনতাক লৈ বিষ্ণুপ্ৰসাদে ৰূপতীৰ্থৰ মহাজাতিয়ে সকলো শিল্পীৰে মানৰ দিগন্ত মুকলি কৰিবলৈ ৰচনা কৰে ঈশ্বৰে চন্দে চন্দে আনন্দে আনন্দে গীতি পৰিৱেশন কৰিবলৈ হেমন্ত ভূঞা আৰু ৰাধিকা ভূঞাক মঞ্চলৈ আমন্ত্ৰণ জনায়। ঈশ্বৰে চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমুহাৰ বিহু নাচা বন্দে বন্দে আজি খবৰ বন্দে বন্দে The rules are simple. There are 4 names, A, B, C and D.
There are 3 types of questions: direct questions, rapid fire questions, and MCQs. Each group will have to answer 2 direct questions, 3 rapid fire questions, and 2 MCQs. কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক মানপত্ৰৰ লগতে নানা উপহাৰো গগনাৰ তৰফৰ পৰা প্ৰদান কৰা হয়। সংস্কৃতিৰ পূজাৰী, ভাষাৰ ফালৰ পৰা অন্যতম কাণ্ডাৰী, মুক্তি যুঁজাৰু, বিপ্লৱী, আমি একেবাৰে ক'ব পাৰোঁ যে যিজন পূৰ্ণ এজন মানৱ, সেই গোটেইখিনি অধিকাৰী আছিল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। যুগমিয়া ততিয়া যা যাবৰ কৰি সিকুৰাই যাব গাজুকাৰি দেহত পুৰণি ধূলি নতুন সাজন নতুন কাবন নধৰা দুজন আগুৱাই যাওঁ লগৰীয়া দেখুৱাও গাৰ বল দুগুটিৰ ঘৰটো ভৰাই যাওঁ আগবাঢ়ো বল বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা বিশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা বন্দে বন্দে আজি হব ভকত বৃন্দে বন্দে তব শরণ কমল বন্দে ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমোহর দিউ নাসা It's
সভাত গগনাৰ সাধাৰণ সম্পাদক মাধুৰ্য নাৰায়ণ বৰাই গগনাৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায়ৰ হাত আগবঢ়োৱা ব্যক্তিসকল শিল্পী কলা কুশলী আদি সকলোলৈকে ধন্যবাদেৰে শলাগৰ শৰাই আগবঢ়াই সভাৰ সামৰণি মাৰে। উল্লেখ্য যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰসাৰ আৰু পৰম্পৰা অটুট ৰখাৰ মানসেৰে গগনা মুম্বাইয়ে এইদৰেই বিভিন্ন সমাজ সংস্কৃতিমূলক কাম কাজ কৰি মায়ানগৰী মুম্বাইতো অসমীয়া সমাজক একত্ৰিত কৰি ৰাখিবলৈ প্ৰয়াস কৰি আহিছে।